নমস্কাৰ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ঘৰতে কেক এটা বনাম। কেনেকেনো বনাও চাওঁ আহকচোন ভিডিঅ'টো আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া প্ৰথমতে কণী তিনটা লৈ লৈছো মই। এয়া কণী তিনটা ভাঙি ললো। এয়া লৈছো ময়দা 1 কাপ। এয়া কণীকিটা এতিয়া ভালদৰে ঘূলি লম। এয়া লৈছো চেনি 1 কাপ। চেনিখিনিও দি দিম, মিক্স কৰি লম ভালকৈ। এয়া দেখিছেনে কেনেকৈ মিক্স কৰি লৈছো মই। এয়া লৈছো গাখীৰ। এতিয়া ময়দাখিনি দি দিম মই। ময়দাখিনি ভালদৰে মিক্স কৰি লম। এয়া লৈছো ৰিফাইন অলপ 1/2 কাপ। এই ৰিফাইনখিনি দি দিছো। এয়া দেখিছেনে ভালদৰে মই মিক্স কৰি লৈছো। এইখিনি মই গাখীৰ দি দিছো। ভালদৰে মিক্স কৰি লম। গাখীৰ দিওঁ ক'লেও পায়, মই দি দিছো খাৰি। এয়া বাটি এটা তেল সানি লৈছো লাগি নধৰিবৰ কাৰণে। এয়া কাগজ এডোখৰ পাৰি লৈছো। এতিয়া মিশ্ৰণখিনি ঢালি দিম বাটিটোত। এয়া মই চেৰি দি দিছো। এয়া চেৰিখিনি মই ময়দাৰে সানি লৈছো। এয়া কেৰাহীখন পাতি দিলো। এয়া এনেকে বহাই দিছো মই। এয়া মই ঢাকি দিলো এতিয়া। এয়া চব কেক ৰেডি হৈ গ'ল। আধা ঘণ্টাত হৈ গ'ল। আৰু প্লিজ ভিডিঅ'টো কেনেকা লাগিলে কমেণ্ট কৰিব আৰু ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।